বহুত ভোক লাগিছে উঠিব পৰা নাই বহুত ভোক লাগিছে আমি এতিয়া খাবলৈ গৈ আছো ভোক লাগিছে এতিয়া 4টা আছে এইফালে ফটো মৰাত ব্যস্ত হোটেলখন ভাত তাৰপিছত অসমীয়া সংস্কৃতি মানে ডলা চালনী বনাই কিনে হেংদাং মেপখন আছে আপোনাৰ ডাঙৰ খালে খালে ৰেডি হৈ গ'ল ভাত নমাবলৈ ষ্টাৰ্ট দিছে টিভিটো আছে ফেনটো চলাই দিছে টিভিটো আছে চলোৱা নাই বৰিং ঠিক আছে বিমান দা বিনয় দা খাবলৈ সাজু হৈছে মাৰ আশালত এয়া আপোনালোকে চাব পাৰে আৰু গ্লাছ দিয়া আকৌ কাক কল কৰি গ্লাছটো এইটো তোমাৰ হয় ন এৰেঞ্জমেণ্ট চাব পাৰে ইয়াত কেতিয়া কেতিয়াবা হৈ গৈছে অ'কে বাই বাই ফ্লেছ লাইটটো অফ কৰা বাই বাই আমি ভাত খাওঁ এতিয়া আৰু এতিয়া ভিডিঅ' কৰিব টাইম নাই বাই 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 এয়া আমাৰ এইফালে কেমেৰাজ মনোজ বিনয় ভাত খাই আছে আৰু এইফালে মোক কেমেৰাটো ধৰিব দি মোবাইলটো ধৰিব দিছে আৰু কেমেৰা কৰিব দিছে ভিডিঅ' ৰেকৰ্ড কৰিব দিছে আৰু মোৰ ভাত খোৱাটো মাজে মাজে ষ্টপ হৈ গৈছে এয়া মোক চাব পাৰে মোৰ ষ্টপ হৈ গৈছে মোৰ সেই ইমান খকুৱা গোটেই চুচি খাইছে এইখন আম খকুৱা উঠিব পৰা নাই বহুত ভোক লাগিছে এজন উঠিলে একদম চুচি দিছে একদম মোবাইল বিজি মইনো কোন চাম নেদেখা পাই